Hello everyone, আজি হৈছে দেওবাৰ আৰু আজি আমি গৈ আছো আমাৰ সৰু খুৰা-খুৰীৰ ঘৰলৈ। এজ ইউজুৱেল কইনা ভাত খোৱা পৰ্ব। কইনাৰ লগতে আমিও চানচতে ডান্স মাৰি আছো আৰু নন ষ্টপ। চিজ কৰি ৰুৱান চিজ। বা মই ভণ্টি ৰুৱান আৰু এফালে দাদা পেহী ল'ৰা আৰু ভাইটি গৈ আছো। এয়া আমি আহি পালোহি খুৰা-খুৰীৰ ঘৰত দুলিয়াজান টাউনত আৰু আমাক ওয়েলকাম কৰিছে কাজুৱে। এয়া আমাৰ সৰু খুৰী আৰু এয়া খুৰা বাবা খুৰা কাজু একদম ৰুৱানক পাই বগলা হৈ গৈছে, একদম অহাৰ পৰা তাৰ লগতে লাগি আছে। আৰু আজি আমাৰ খানাত আছে ভাতৰ লগত চিকেন, পচলা ভাজি, হাঁহৰ মাংস, মাছ, পনীৰ আৰু দালি। আৰু এয়া খুৰীয়ে খুৱাবলৈ লৈছে কইনাক ভাত। দুইজনী ইমোচনেল হৈ গৈছে, চকুত চকু পানী দুইজনীৰে। ময়ো খাই লওঁ আৰু প্ৰথমতে মাছটো টেষ্ট কৰিছোঁ। বৰ টেষ্টি হৈছে হাঁহ মাংসটো। শেষত খাইছোঁ কাষ্টাৰ্ড, এইটো আল্টিমেট টেষ্টি আছিলে আৰু।